ফাইনেন্সিয়েল ইয়াৰ 2026ৰ আজি হৈছে প্ৰথমটো ৱৰ্কিং ডেজ। তো সেইবাবে একদমেই দেৰি নকৰি ৰাতিপুৱাই উঠি মূৰ গা ধুই টাইমত গৈ পাঞ্চ মাৰিলোঁ। কিয়নো আপোনালোকে জানে এজন ভাল কৰ্পৰেট মজদুৰ হ'বলৈ মই সদায় মোৰ ফালৰ পৰা 100% দিওঁ। বাৰু অফিচ গৈ পাই নিজৰ কৰিবলগীয়া কামখিনি কৰি অকণমান সময় উলিয়াই মই আহিলোঁ ব্ৰেকফাষ্ট কৰিবলৈ। আৰু আজি মোৰ ব্ৰেকফাষ্টত আছে ৰুটি আৰু ৰাজমা। আৰু ৰাজমা তেনেকৈ ডালিম দি কোনে খাই বাৰু ৰাইজ কওকচোন। দুপৰীয়ালৈ এয়া আজি আকৌ লাঞ্চত আছিলে ৰাজমা মটৰৰ এখন চব্জি, চালাড, বেঙেনা ভাজি, তিতা কেৰেলা, আলু ভাজি আৰু ফুলকবিৰ এখন মিক্স চব্জি। মোৰ এখন মন পচন্দৰ লাঞ্চৰ থালি। ৰাজমাৰ লগত অকণমান মই দৈও লৈ লৈছিলোঁ। ৰাইজ মই মানুহজনী যেনেকুৱা উল্টা পাল্টা ন, মোৰ খোৱা বোৱাটো এনেকুৱা উল্টা পাল্টা হাৰকাতবিলাক হৈয়ে থাকে। নহ'লেনো কোনে ৰাজমাৰ লগত দৈ মিক্স কৰি খাই ক'বচোন। কিন্তু খাই কিন্তু বিৰাট বেছি টেষ্টি লাগে দে ৰাইজ। আপোনালোকেও কেতিয়াবা ট্ৰাই কৰিব পাৰে বাৰু। আজিলৈ বাই বাই ৰাইজ, নেক্সট আকৌ এটা মিনি ভ্লগত লগ পাই